আকৌ এটা ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিছোঁ আৰু আজি গৈ আছোঁ অকণমান দূৰলৈ মানে যোৰহাট ঢেকীয়াখোৱা নামঘৰ। তো বাইকখন যেতিয়া আনিছিলোঁ তো বাইকখন অনাৰ আগতে ভাবি থৈছিলোঁ যে যোৰহাটৰ ফালে ঢেকীয়াখোৱা নামঘৰলৈ যাম ধুনীয়াকৈ। তো ইতিমধ্যে মই পূৰা ওলাই মেলি ৰেডি হৈ আছোঁ আৰু লগত আৰু 3টা যাব। ইতিমধ্যে সময় 9টা বাজি গৈছে, কাৰণ 9টা বাজিব হৈছে আৰু 9টা আগত ওলাই যোৱা প্লেন আছিলে। তো মই পূৰা ধুনীয়াকৈ ওলাই মেলি ৰেডি, ধুতি গামোচা পূৰা লৈ লৈছোঁ বেগত। তো এতিয়া লাহে লাহে গৈ থাকিম আৰু ইহঁতিক সোনকালে মাতিছিলোঁ, সদায় দেৰি কৰে, এতিয়া চাওঁ কি হয় তাতে। আজি আমি গৈ আছো ঢেকীয়াখোৱা নামঘৰ। আপোনাৰ চেতিয়া ভাই কা বাইক ঠিক करने के धुनीयाকে ওলাই ললো ধুনীয়াকে ওলাই ললো। এই চব অবদৰটো কি পিন্ধিছে ড্ৰেছ এইবোৰ मिट्टियों ले ड्यूटी कट ड्यूटी अंदर में है। তো এইকেইটা সদায় দেৰি কৰে, সদায় দেৰি কৰি লৈ যায় মানে। তো আমি এতিয়া লাহে লাহে গৈ থাকোঁ। ওকে, তো আমি ফাইনেলি আহি জাজি পাই গ'লোহি এতিয়া, আৰু ইয়াৰ পৰা আৰু কিমান 30 মিনিটমান লাগিব ধুনীয়াকৈ। তো আমি এইফালে আহিলোঁ, এইফালে গ'লে আপোনালোকে একদম কি বুলি কয় আমগুৰি হৈ পেলাই নাজিৰা নামটি চবফালে ওলাবগৈ পাৰিব। আৰু এইফালে যাম এতিয়া, এইফালে বাওঁহাতলৈ। তো মই ইমানখিনি মিনিট চলালোঁ, এতিয়া আমাৰ এই ছাৰে চলাব। এতিয়া মই ধুনীয়াকৈ বহি যাম আৰু পূৰা দেখুৱাই যাম আপোনালোকক। আমি আহি পাই গ'লোহি। এতিয়া এইখন গেট আপোনালোকে দেখিছে, এখন দুখনকৈ গেট, তাৰ ওপৰত লিখা আছে ঢেকীয়াখোৱা বৰ নামঘৰ। তো এইফালেদি সোমাই যাব লাগিব আৰু 1 কিলোমিটাৰমান। আৰু এইবিলাক আপোনালোকে চাই লওক, ইয়াত দোকান চোকান বহে ধুনীয়াকৈ। আমি আহি পাই গ'লো ঢেকীয়াখোৱা নামঘৰ, আৰু ইয়াতে এখন গাড়ী পাৰ্ক কৰা হৈছে আৰু এইফালে বাইক। তো ইয়াতে দাদাৰ ভালকৈ ধুনীয়াকৈ পাৰ্কিঙৰ ব্যৱস্থা আছে আৰু ফ্ৰী পাৰ্কিং। আৰু এতিয়া লাহেকৈ অকণমান কাপোৰ চাপোৰ সলাই লওঁ, ধুতি লৈ আহিছোঁ, ধুতি পিন্ধি ধুনীয়াকৈ নামঘৰলৈ সোমাই লওঁ। আমাৰ চব ধুতি চুতি পিন্ধি ৰেডি, আমি 3টা। তো এইফালে এটা পিন্ধি আছে। তো এতিয়া ধুনীয়াকৈ চাকি তাকি লৈ লওঁ, চাকি 3টা দিয়ক। আমি এতিয়া গৈ আছোঁ, আৰু এইফালে আমাৰ কলিয়াকাই ইয়ে দেৰি কৰি দিলে অকণমান। দেৰি নাই হ'ব, 10:30 আহি পাই গৈছোঁ, পূৰা 1.5 ঘণ্টা লাগিছে। আৰু মই আগতে এবাৰ আহিছিলোঁ, কিন্তু আকৌ সেইকাৰণে আজি বাইকখন লোৱাৰ কাৰণে নামঘৰলৈ এবাৰ আহি গৈছোঁ ধুনীয়াকৈ। তো টোটেল 4টা আহিছিলোঁ, আমি 2টা ইয়াত গৈ লাহে লাহে গৈ আছোঁ, বাকী 2টা ক'ৰ পালেগৈ আৰু সেইকেইটা সদায় ঘৰৰ পৰা ওলাব টাইমত আকৌ সিহঁতৰ লেজি, সদায় দেৰি। এতিয়া ক'ৰবাত আহি পেলাই একদম 1 নম্বৰত যাব। এয়া সন্মুখৰ দুৱাৰখন, আৰু এতিয়া এইবিলাক ধুনীয়াকৈ লাহে লাহে কনষ্ট্ৰাকশ্যন চলি আছে, কাম লাহে লাহে বনাই আছে আৰু ধুনীয়াকৈ। ওপৰত লিখা আছে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ স্থাপিত ঢেকীয়াখোৱা বৰনামঘৰ। তো এতিয়া ধুনীয়াকৈ ভৰিকেইটা ধুই লওঁ, হাত ভৰি ধোৱা স্থান। গৈ আছোঁ চাকি জ্বলাই স্থানলৈ, আৰু মোৰ পিছফালে আপোনালোকে চাকি জ্বলাই ধুনীয়াকৈ। তো আমি এতিয়া সেৱা চেৱা কৰি ধুনীয়াকৈ ধূপ চাকি জ্বলাই মেলি ওলাই এতিয়া ইয়াত বাৰান্দাত বহি আছোঁ। এইফালে আমাৰ 3টা প্ৰাণী, এটাই এইটো কি জানো কি লৈ আহিছে, কি লৈ আহিছে ইয়ে জানে, আৰু এটাই মগন হৈ আছে। আৰু এতিয়া অকণমান ইয়াতে বহি লওঁ ধুনীয়াকৈ, তাৰপিছত আপোনালোকক গোটেই বাউণ্ডেৰীটো দেখুৱাম। ঘটনাটো কি হ'ল, তো ছাৰে এই কেমেৰা চিনেমেটিক শ্বট লৈ আহোঁতে এইডোখৰত জুতি খাই পৰিলে। পৰি কেনেকুৱা লাগিলে?
তো আমি এতিয়া নামঘৰ ভিতৰৰ পৰা ওলাই মেলি আহিলো আৰু এতিয়া গৈ আছো এক ৰাউণ্ড মাৰি দিওঁ ধুনীয়াকে তো আপোনালোকক দেখুৱাম ধুনীয়াকে আৰু আপোনালোকে চাব পাৰিব এয়া মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে ভৰি ধোৱা মূৰা ভাগ এই স্থানতে দিহা নদীৰ কাষত আপোনালোকে চাই লওক ধুনীয়াকৈ এয়া চাই লওক লিখা আছে ধুনীয়াকৈ মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ 1450 চনত দিহা নদীৰ কাষতে এই স্থানতে ভৰি ধোৱা মূৰা ভাগ এতিয়া ধুনীয়াকৈ ইয়াত মানে বহুত ধুনীয়াকৈ হেৰি কৰি ৰাখিছে গামোচা চামোচা দি লৈ বাইকখনৰ কাৰণে এডাল ৰছী যিহেতু বাইকখনৰ কাৰণে আজি আহিছিলো ওলাই গৈছে চব এতিয়া চব ওলাই গৈছে মিন্স ধুনীয়াকে যাম এঠাইলে একো খাই অহা নাই সেইকাৰণে ভোক লাগিছে কিবা এটা খাম অকণমান আগত গৈ है तुम्हारे पास है এডাল লৈ ললো ना तुम्हारे पास है कि नहीं है চব কাম ইয়াত শেষ কৰি এতিয়া গৈ আছো নিমাতী ঘাট পুৰা নিমাতী ঘাটলৈ যাম ধুনীয়াকে কিবা কিবি ওলাইছে কিবা কিবি তাত বহুত ধুনীয়াকে বহুত ভালকে কিবা কিবি সজাই থৈছে বোলে ঘৰ চৰ বনাইছে তো তালৈ যাম পাৰ্ক আছে কিবা আছে তো তাত গৈ আপোনালোকক দেখুৱাম ধুনীয়াকে তো চাই থাকক ভিডিঅ'টো আমি আহি নিমাতী ঘাট পাই গ'লে পিছফালে আপোনালোকে দেখিছে মোৰ গোটেই মানুহে পিকনিক খাই আছে খৰি চৰি আৰু এইকেইটা আহি পাই গ'লেহি আৰু পুৰা ধূলি হৈ আছে এতিয়া তো প্লেনটো অকণমান চেঞ্জ হৈ গ'ল আচলতে ইয়াত থাকি বেলেগত খামগৈ বুলি ভাবিছিলোঁ কিন্তু আমি এতিয়া হোটেলত সোমাই পেলাই ধুনীয়াকৈ ভাত গাহৰি লৈ আহিছোঁ তো ইয়াতে বহি মেলি ধুনীয়াকৈ খাম তো এতিয়া লাহেকৈ বাইক চাইক ৰখাই আপোনালোকক দেখুৱাম আগলৈ গৈ কি আছে গাহৰি চবফালে গান বাজি আছে কাৰণে মাতটো ইমান ক্লিয়াৰ নাহিব পাৰে তো গাহৰি চাই লওক এয়া গাহৰি এয়া আলু ভাত তাৰপিছত তো আজি সৰু সুৰা এটা পিকনিক হৈ গুচি গ'ল চাডেন পিকনিক তো এতিয়া প্ৰথমে ভাতটো খাই লওঁ বহুত ভোক লাগিছে তাৰপিছত ওলাই মেলি আহি অকণমান দেৰি থকা ৰিজৰ্ট আছে তো আপোনালোকে মোৰ পিছফালে চাই লওক এয়া তো ৰাতি হ'লে বেছি ভাল লাগিব ৰিজৰ্টটোত তো এতিয়া সোমাই যাওঁ তালৈ গৈ থাকোঁ টিকেট কিমান হয় চাই লওঁ টিকেট চিকেট কাটিলোঁ এতিয়া সোমাই যাম লাহেকৈ তো আপোনালোকে এবাৰ ভিউটো চাওক চাই লওক এইফালে টেণ্ট দিয়া আছে ইয়াত টেণ্ট ধুনীয়াকৈ কেম্পিং কৰিব পাৰিব টেণ্টত থাকিব মেলিব পাৰিব আৰু এবাৰ ভিউটো চাই লওক একবাৰ তো আপোনালোকে আহক চাওক মজা লওক ইমানটো আছিলে ভিডিঅ'টো আৰু যদি ভিডিঅ'টো ভাল পালে তেতিয়া লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব লগ পাম এটা নতুন ভিডিঅ'টো দিলে বাই বাই